নমস্কাৰ বন্ধুসকল যিসকল মোৰ লগত খুব বেছি ঘনিষ্ঠ বা খুব বেছি ভাল বন্ধু বা মোৰ লগত জড়িত প্ৰত্যেকে জানে বা প্ৰত্যেকে খবৰটো পাইছে বা বাতৰিটো পাইছে যে মোৰ আইতাৰ মৃত্যু হৈছে মোৰ দেউতাৰ মা এখন আকৌ আমাৰ পুৰণি গাঁও এই গাঁৱত আমাৰ মৃত্যু হোৱাৰ পিছত তিনদিনাখনৰ দিনাখন মানে তিলনি পাতে মানে আমাৰ সোণোৱাল সমাজে এনেকৈ তিলনিটো পালন কৰে গতিকে চাওক এদিন জন্ম হ'লে এদিন মৃত্যু হ'বই লাগিব কিন্তু আইতাক লৈ আমি খুব বেছি গৌৰৱ কৰোঁ কাৰণ আইতাৰ বয়স 95 মানে 95 ইয়াৰ্ছ পাৰ কৰিছে সেইটো কাৰণে নাতিয়েক হিচাপে খুব বেছি প্ৰাউড ফিল কৰোঁ বা খুব বেছি গৌৰৱ অনুভৱ কৰোঁ নাজানো কিয় কিন্তু আৰু এটা কথা শেষত আমি মাহ প্ৰসাদ এনেকৈ লওঁ যেনেকৈ ডিমৰু গছৰ পাতত আমি মাহ প্ৰসাদ দিয়ে আমাৰ ৰাইজে সেই পৰম্পৰা এতিয়াও ধৰি ৰাখিছে খুব বেছি ধন্যবাদ আকৌ এনেকৈ আমাৰ তিনদিনাখনলৈকে আমি ভাত খাব নোৱাৰোঁ যিহেতু নেকি সেইটো কাৰণে ঘৰততো বনাব নোৱাৰে বাৰু গতিকে ৰাইজে এনেকৈ বাহিৰত সেই পৰিয়ালৰ সদস্যসকলক বা সেই আলহী অতিথিসকলক এনেকৈ ৰাইজে বনাই দিয়া ভাত এসাঁজ খুৱাবলৈ চেষ্টা কৰে বহুত দূৰৰ পৰাও আহে তিনদিনাখনৰ দিনাখন খবৰ ল'বলৈ বা তিলনি বুলি তো গতিকে খালিনো কেনেকৈ পঠাব এনেকৈ আলহী অতিথিক চাহ জলপান এনেকৈ মানে আপ্যায়ন কৰে তাৰপিছত এনেকৈ শেষত সকলোৱে ৰাইজে মিলি বা মহিলাসকলে মিলি এনেকৈ নিৰামিষ ভাত খুৱাবলৈ আলহী অতিথি পৰিয়ালবৰ্গক এনেকৈ দূৰ দূৰণিৰ পৰা অহা কিছু শুভাকাংক্ষী তেখেতসকলক একেলগে বহি এসাঁজ খাবলৈ এনেকৈ মহিলাসকলে গাঁৱৰ সেই মহিলাসকলে এনেকৈ ৰান্ধি দিয়ে বা এনেকৈ শাক পাচলি বনাই দিয়ে তো গতিকে মই সেই পৰম্পৰা আজিও যে সেই গাঁওখনত ধৰি ৰাখিবলৈ খুব বেছি চেষ্টা কৰিছে খুব বেছি প্ৰয়াস কৰিছে সেইটো কাৰণে মই প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰোঁ শেষত এনেকৈ আমি ভাত খাবলৈ বহিলোঁ গতিকে অকণমান আপোনালোকক থুলমূলকৈ দেখাই দিলোঁ যে আমি প্ৰত্যেকেই 3 দিন ভাত নাখাওঁ যিহেতু নেকি এনেকৈ আমি একেলগে বহি বয়সস্থ লোক বা সৰু ভাইটি ভণ্টি ককা আইতা পৰিয়ালবৰ্গৰ প্ৰত্যেকজন সদস্য ককাইক ভাইক গাঁৱৰ কিছু লোক বা আলহী তো তেখেতসকলৰ লগত আমি মিলি এনেকৈ এসাঁজ খাবলৈ খুব বেছি ভাল পাওঁ বা এনেকৈ আমি খাওঁ গতিকে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ এয়া হ'ল টোপোলা বুলি কয় প্ৰত্যেকৰ সমাজত কেনেকৈ কি আছে মই নাজানো কিন্তু আমাৰ সোণোৱাল সমাজত এনেকৈ আলহী অতিথিক টোপোলা দিয়ে 10 দিন